এতিয়া আপোনালোকে কেপটেৰা এইটো ছাইট খোলক, খুলি গুগলতো চাব পাৰে। বিভিন্ন ইমেইল আইডি এটা লাগিবই, সেইটোতে পাব আপোনালোকে। তাৰপিছতে ইয়াত OTP আহিব। তাৰপিছতে ইয়াতে প্ৰথমতে প্ৰফাইলটো ক্লিয়াৰ কৰি ল'ব লাগিব, নাম চামখিনি দি ল'ব লাগিব। বহুত সহজতে হৈ যাব, ইমান অসুবিধা নাপায়। মই ইয়াত দেখুৱাইছোঁ কেনেকৈ লিখিব লাগে, অকণমান দেখুৱাই দিছোঁ। আপোনালোকে বাকীখিনি কৰি ল'ব পাৰিব, ইজি হয়। ৰাইটিং এণ্ড ৰিভিউ ক্লিক, একদম বহুত সহজভাৱে আপোনালোকে কৰিব পাৰিব। ইয়াতে বিভিন্ন আছে, ব্লগো লিখিব পাৰে, বিভিন্ন প্ৰচেছত কৰিব পাৰিব। এটাৰ পিছত এটা আপোনালোকে সহজভাৱে পাৰিব, একেবাৰে ইজি হয়। কপি কৰিব লাগিব চিলেক্ট কৰি পেলাই, আৰু ইয়াতে ফিল আপ হোৱাৰ পিছত আৰু ইয়াতে পেষ্ট কৰি দিলেই হ'ল। তাৰপিছত আপোনালোকে যি ইনফৰ্মেশ্যন দি থ'ব সেই ভিত্তিত বেংকত আপোনালোকৰ আহিব। ডেস্কটপ ছাইট কৰি ল'ব পাৰে। ডেস্কটপ ছাইট কৰিলে আপোনালোকৰ ভিডিঅ'টো ভালকৈ দেখা পাব। আৰু পাৰিলে পজ কৰি অলপ বেক কৰি আপোনালোকে চাব পাৰে, যাতে আপোনালোকে ভালকৈ বুজি পায় ভিডিঅ'টো। আৰু ইয়াৰ প্ৰচেছবোৰেই হ'ল তেনেকৈ আপোনালোকে লাহে লাহে কৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে বেছি ভালকৈ জানিব পাৰিব। মই বিভিন্ন পৰ্যায়ত এটা এটাকৈ দি আছোঁ, এটাৰ পিছত এটা দি আছোঁ। আপোনালোকে হয়তো ভাবিছে কেনেকৈ হ'ব, ইয়াতে বহুত ভালকৈ হ'ব। ইয়াতে চাওক, ইয়াতে বিভিন্ন অপশ্যন দিয়া আছে। এইবোৰত গৈ কম্পিউটাৰ ছফ্টৱেৰ আছে, তাতে আপোনালোকক গৈ পেলাই সেইটো অপশ্যন খুলিলে তাত আপোনালোকে লিখিব পাৰিব। ইয়াৰ পিছৰ ভিডিঅ'ত আৰু বেষ্টকৈ দিবৰ কাৰণে চেষ্টা কৰিম। সেয়ে আপোনালোকক কৈছোঁ, ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে বেল আইকনটো দবাই ৰাখক, যাতে আপোনালোকক মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ইনফৰ্মেশ্যনটো পাই যায়। ইয়াতে আছে ছফ্টৱেৰ কেটেগৰিজ, ইয়াতে আপোনালোকে চাব পাৰিব। পিছৰখিনি আকৌ পাব। এতিয়া কম্পিউটাৰ পাৱাৰ পইণ্ট বুলি লিখি লৈছোঁ। লিখি লৈ আমি চাৰ্চ কৰিম। চাৰ্চ কৰিলে ইয়াতে ওলাব কম্পিউটাৰৰ বিষয়ে, কম্পিউটাৰ পাৱাৰ পইণ্টৰ বিষয়ে ওলাব। আৰু ইয়াৰ পৰা কমপ্লিটলি আমি চাব পাৰোঁ। বিভিন্ন কুৱেশ্যন থাকে, এনচাৰ থাকে। তাৰপিছত আমি এইখিনি চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি কপি কৰি ল'ম। চিলেক্টটো কৰি আছোঁ, চিলেক্ট হৈছে। এইখিনি নীলাটো দেখিছে, এইখিনি চিলেক্ট ল'লোঁ। তাতে কপি কৰি ল'লোঁ, কপি আহিলোঁ, কপি কৰিলোঁ। ভালকৈ কপি কৰি ল'ব। তাৰপিছত পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। পিছৰখিনি বাকী কৈ আছোঁ।